Hello everyone, Polo Bilekho এটা ভিডিওলৈ স্বাগতম জনাইছো। আজি ৰ'দতে এয়া বহি আছে কমলা টেঙা খাবলৈ আজি। আমাৰো এতিয়া ক'ত ৰবাব টেঙা পাম আৰু সেই কমলা টেঙাকে খাব লাগিব দে। গুছোৱা ইয়াত কমলা টেঙা সস্তা হয়। কালি লৈ আহিছিলো বজাৰৰ পৰা। এতিয়া আজি বোলো খাওঁ। কমলা টেঙা ইয়াত মানে কি হয় 2.5 কেজিত 50 টকা। কালি আমাক এটা বেপাৰী আমাক ৰাম ঠগন দিলে। তাৰপিছত আজি ল'ৰাটো স্কুলো বন্ধ, পৰীক্ষা চলি আছে ডাঙৰবিলাকৰ, ইহঁতৰ কাইলৈ আছে। সেইকাৰণে এতিয়া পঢ়ি মেলি সি আজৰি হ'ল, বাপেকৰ লগত কমলা গুচাই আছে। গোন্ধটোতে খাওঁ খাওঁ লাগি আছে। নিমখ আহিয়ে লৈ আহিছোঁ। হা নিমখ নিমখেও কি নাম আৰু এনেকুৱা দিনত এই জলকীয়া জলফাই হওক ৰ'দত বহি কুটি খোৱা আমেজটোৱে বেলেগ। তাৰপিছত আৰু ৰাবাব টেঙাটোৰ কথা ক'বই নালাগে আৰু পথাৰৰ ছিজন হয়। মইতো ধান দাবলৈ গ'লে আগতে ইয়ালৈ অহাৰ পৰাহে এতিয়া ধান চান দোৱা নাই। ধান দাবলৈ গ'লে ৰাবাব টেঙা এটা কাৰোবাৰ ঘৰৰ পৰা হ'লেও বিচাৰি নিওঁৱে। আমাৰ দাদা এজন আছে, তেওঁক কয় বিচাৰি নকগৈচোন যাওক আপুনি ৰাবাব টেঙা এটা কাৰোবাৰ ঘৰৰ পৰা আনি। মুঠতে এই পথাৰত খোৱা আমেজটোও বেলেগ। এতিয়া পথাৰ নাই যিহেতু আমি এতিয়া ঘৰতে খাওঁ আৰু তিনিওটাই। কি হেৰি ধনিয়া পাত আনিম নি আৰু কেইটামান লৈ আহিব লাগিছিলে লাগিলে কাটিব আকৌ। মই খামহে, তহঁতি গুচাই ল। মই কি কৰিম, মই বহি খাওঁ। কি কালি আনিছিলোহে ধনিয়া পাতবোৰ, আজি শুকায়ে থাকিলে। একেদিনাই বস্তুবোৰ বেয়াই হৈ যায়। পটাপট গুচোৱা। কাটি হ'লগৈ নাই, আমাৰ ইহঁতি কাটি আছে। মোৰ আকৌ কাম বেলেগ, ভাত বনাই আছোঁ মই, সেইটো কাৰণে কটা নাই। খাই আছা নি তুমি? হা মিঠা বাপেকে কাটি থকা পৰা খাই টেঙাৰ লগত খাবলৈ ভাল। অকণমান তাৰ কাৰণে জলকীয়া দি দিয়া আৰু অকণমান আমাৰ সৰহকৈ দিয়া। ইয়াৰ নিমখ দিয়া আকৌ। ধনিয়া কেইখিলা শুকাই যোৱা আগতে হ'ল। কুটি দিয়া অকণমান। গুডুৱে হাত ধুই আহিছিলা নাই তুমি? দুইখন হাত লগাই দিছে। নুচুবা দুইখন হাতত বা কি লাগি আছে। নিমখ দিলা? নিমখ কিমান দিলে? দিনেই পৰিলে এতিয়া। মই কোনখনত খাম, মোক দিয়া অকণমান সৰহকৈ দিয়া। লোভৰ পানী পৰিয়া আছে। কেনেকুৱা দেহা? কিমান ধুনীয়া ইমান জ্বলাও নাই। জলকীয়া চাহ কেনেকৈ খাইছা? এতিয়া ভাত খোৱাৰ আগতে খাইছে আকৌ মানুহটোৱে। পখিলা আহিলে ভাল মানুহৰ। এয়া আপোনালোককো অকণমান দি দিছোঁ আৰু দেই লোক। মজা লাগিছে। মজা গাইছ কে মজা নে? টেস্টি হয়।